ইউটিউব চেনেল মই অভিন্তা আৰু আপোনালোক সকলোকে মোৰ চেনেল অভিন্তাস ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ভিডিঅ' বনাওঁ বুলি, কিন্তু বনাব পৰা নাই। যিহেতু ঘৰত আছোঁ কিনো বনাম, সেইকাৰণে আজি 18 মাৰ্চ হয়, আজি আছে হোলী স্পেচিয়েল। তেন্তে আজিৰ দিনটো মই কি কৰোঁ তাকে আপোনালোকক দেখাম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, স্কিপ নকৰাকৈ চাই থাকিব লাষ্টলৈকে। এতিয়া যাম পেহীৰ লগত ওলাই, মানে কিবা বস্তু কিনিবলৈ আছে। তেনেহ'লে বলক। এতিয়া যাওঁ মই বজাৰ, মানে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই নাই, তথাপিও বজাৰলৈ গৈ লওঁ পেহীৰ লগত। বলক তেন্তে। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন মাগৰা উলাহত মই আপোন পাহৰা পেহী আৰু পেহী মই আহিছোঁ, পেহী আহিছে আৰু পেহী এগৰাকী মানে লগৰ আহিছে, লগৰ নহয় তাতকৈ অলপ মানে লগৰে আৰু তেওঁ আহিছে। তেওঁলোকে এতিয়া কিবা ৰং কিনিবলৈ গৈছে, কাৰণ যিহেতু হোলীৰ দিনাখন পাৰ্টি খাইছে, হোলী নহ'লেতো নহ'ব। তাতে পেহী আৰু সেই আণ্টিগৰাকী গৈছে ৰং কিনিবলৈ। আজি কি হৈছে নাজানো, কথাবোৰ একদম মানে পগলালৈকে যি বকি আছে। আৰু
আৰু আমি গৈ আছোঁ তলাতল ঘৰলৈ, তাতেই খোৱা হ'ব আমাৰ পাৰ্টিটো। তেনেহ'লে ব'লক দেখাম আৰু কি কৰোঁ। অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা, মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা, আকাশে দিয়ে তিথি কৰা সন্ধিয়াৰ হৃদয় শুনা, তোমাৰ পোহৰ জলে প্ৰেৰণা নিশাহে নিশাহে জানা, জাগৰো মনলৈ কয় কথা, তুমি বিনে মই আধৰুৱা, জাগৰো মনলৈ কয় কথা, তুমি বিনে মই আধৰুৱা, জাগৰো মনলৈ কয় কথা, তুমি বিনে মই আধৰুৱা। তাত হ'ব পাৰ্টি। ইয়াত খানা বনাই আছে। এয়া চাওক, সেই তাত মানে খানা বনাই আছে। এতিয়া বৰ্তমান ভাজি বনাই আছে। মোৰ পেহী গোটেইগালে মিলি মানে বহুত ফূৰ্তি, আৰু মই আৰু ইয়াতে ভিডিঅ' বনাই আছোঁ। আমাৰ ইয়াত খোৱা হ'ব, ইয়াতো আপোনালোকক দেখাই দিছোঁ। ইয়াত খোৱা হ'ব ন। আমি ইয়াত তলাতল ঘৰ এইফালেই খাইছোঁ আৰু চাওক কি কৰিলে। মই ভাবিছিলোঁ ইমান সোনকালে এনেকুৱা নকৰিব বুলি, ভাবিছিলোঁ ৰিলচ বনাম। ৰাম ৰাম ফুট কি মানে অকণ ভালকৈ লগাব লাগে হয়নে, লগাইছে তো বাচ্চাকে লাগি খজুৱাই গৈছে গা চাম। তেনেহ'লে চাই থাকক ভিডিঅ'টো লাষ্টৰলৈকে, কি কৰিম কি নকৰোঁ চব দেখাই দিম আপোনালোকক। ব'লক। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে। একদম মানে গৰমৰ অৱস্থা বেয়া হৈ গৈছে। ভাত অকণমান খালোঁ আৰু ভোক লাগিছিলে যিহেতু। নহ'লে মইতো গাড়ীতে বহোঁ, অলপ বহুত কম হৈছে। চাওঁ পেহী কিমান দেৰিত যায়, ঘৰ গৈ দেখাই আছোঁ। কালি ভিডিঅ'টো এডিট কৰিব নহ'লেই, কালি আহি মেলি শুই থাকিলোঁ। কালি ফোনটোত চুবলেই নহ'লে, মানে ইমানেই মোৰ বিষালে কালি মই শুই থাকিলোঁ। সেইকাৰণে ভিডিঅ'টো আজি মই ৰাতিপুৱাই মানে ষ্টাৰ্ট কৰা নাই, মানে বেছি দীঘল নকৰোঁ। কালি এডিট কৰিবলৈ নহ'লে কাৰণে এতিয়া কৰিব লৈছোঁ। আৰু মানে কালি ইমান এটা ভিডিঅ' কৰা নহ'ল, কৰিলোঁ কিছুমান ক্লিপ আছে যোনবোৰ মই ভিডিঅ'ত জইন কৰি দিয়া আছে। আৰু সেয়াই তেন্তে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তেন্তে ক'ব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পাহৰিয়ে গৈছিলোঁ মই। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, লাভ ইউ অল।